ডক্টৰ বেজ বৰুৱা চাবা যাওঁ কাটিং বেলেগ কাটিং দি আছে গাইছ গা লাগা খতৰা পৰি গৈছে তোৰ আয়ো দিবা এতিয়া কিন্তু বিবাহিত জীৱন সাংসাৰিক জীৱন ঠিকে আছে চলি আছে আমি আছিলো এইটা নিব্বানি বৰ বিপদত পৰিছে গাইছ মানে কি কৰিব বোলে নটিছ এখন আহিছে বোলে মোক যাবাই লাগব নেকি জেললৈ কি আও কি নটিছ কি হৰাইছে কি পে নটিছ আইছে কিবা বলে নটিছ আইছে শুনছো গাইছ ধেমালি কৰিছো তো গাইছ হাই হেল্ল নমস্কাৰ গাইছ ওয়েলকাম বেক মাই ইউটিউব চেনেল কি নাম ডক্টৰ আপোনালোকক স্বাগতম জনাইছো তো আজি এটা বেলেগ জাগাত গৈ আছো ক'ত যাই আছো ক'ত যাই আছো নাজানে আমাৰ বিয়া হোৱা কেইবছৰ হ'ল 2 বছৰ এর কিন্তু 18 বছর হয়ে গাইস নহলে জেলত যাওয়া লাগিল কিন্তু যদি এতিয়া কয় ততে 16 বছৰৰ বাকি ভাল পাইছিলি বলে কিন্তু পাইছিলি বহুত আগৰ পৰাই ভাল পোৱা দিনৰ পৰা যদি ধৰে আমাকো জেলত লৈ যাও তো গাইস আজি মানে বেলেগ জায়গা যোৱাৰ কথা এটা আছে দেউতাই পুরো বাহিৰত দাড়ি কাটি আছে পলকছো দেখাই সব তো দাড়ি কাটা ভিডিও দেখাম মানে ডক্টৰ বেজবো দাড়ি যদি আপোনালোকে এনেকুৱাকে কাটি পোৱা নাই তেনেহ'লে দেউতাৰ পৰা শিকি চাওক কি ফেঞ্চি কাট দিব লাষ্টত আৰু যে দাড়ি যে কাটি আছে এইডালো কিন্তু গেৰুৱা কালাৰ কন্ট্ৰভাৰ্সি নানব নতুন সব গেৰুৱা কালাৰৰ মুখত চাবোন নাছে কিয় গাইছ চাবোন দি কাটে আপোনালোকে এনেকে কাটি পাইছে নে নাই জনাবচোন দাড়ি কাটি আছে আৰু লগত আছে আমাৰ এই যে জানুৱাৰ গীতা আৰু গেটআপ চাওক গেটআপ বুঢ়া হৈছে না চেংৰা হৈছে গমেই নাপাওঁ গাইছ কাটা হোৱাৰ পাছত আপোনালোকক ফাইনেল লুকটো দেখাই আছো কেনেকৈ কাটে তো গাইছ আমাৰ লগত এটা নাবালিক কন্যা আছে তুমি বিয়া হবা নেকি হা হা বেজ বৰুৱা চাবা যাবা ডক্টৰ বেজ বৰুৱা এই যাব লাগব আমি যাম গাইছ এইকো লৈ যাম যাবই দেউতা আইছে দেউতাক লৈ যাম নাবালিক কন্যা গা লাগা খতৰা পৰি গৈছে তোৰ আয়ো দিবা মিলে ইনক কাটি আছে নেকি চাও ন এল্লাদের গিরিশ বাড়ি বাড়ি আগলি বাজার গোটা ঘুমে গেছি কাঠপেলার পড়ে গেছি কি করবো রাইস বড় দুঃখর কাহিনী রেলত চাকরি করা অবস্থায় এনেকুৱা গিরিশ লাগি লাগি শেষ গাইস দেউতাকো ব্লগার বানাই দিব লাগে দেউতা ব্লগাৰ হৈ গৈছিল লাহে লাহে আমার প্রায় দাড়ি কাটা শেষ আৰু অলপমান বাকি আছে বা ফেন্সি কাটিং চাক বা ফেন্সি কাটিং ডক্টৰ বেজ বৰুৱা চাবা যাওঁ কাটিং বেলেগ কাটিং দি আছে গাইছ কাহারো বার হাই দিয়ে কি হাঁহি উঠছে নেকি দেখে নেকি দুনিয়াত ধুলা উৰি আছে কি করবো ভালোবাসা কেন এত অসহায় বুক गजब बेइज्जती है বুকে প্রেম মনে আশা নিভে যায় পিয়ারে 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 কাদে মোর হিয়ারে এখন ভেলেণ্টাইন ডে আহিল নিব্বা নিব্বিবিলাকৰ দৰে আমি আছিলোঁ আগতে এতিয়া কিন্তু বিবাহিত জীৱন সাংসাৰিক জীৱন ঠিকে আছে চলি আছে আমি আছিলোঁ এইটা নিব্বা নিব্বি হিয়া হিয়া চাবা যাবা কিয় কিয় মই মৰম নকৰোঁ নেকি তে ওলাবা যাম হা 5 টাকার মাত্র হ'ব দিয়া বাইরে খুৱাব গাইছ মোৰ পইচা নাই গাইছ আজি তাৰমানে বহুত বতাহ দি আছে তো মই ৰেডি ডক্টৰ বেজ বৰুৱা চাবৰ কাৰণে একদম দেউতা বোলে নাযায় দাড়ি চাড়ি কাটি কিন্তু ৰেডি একদম পুৰা কিন্তু নাযায় বোলে এতিয়া লগ কাটিব লগ পায় জন্ম আৰু মৃত্যু ভগৱানৰ হাতত থাকিল আৰু বিবাহ বৰ্তমান মামাৰ হাতত আহিল তো এইবিলাক কথা বাদ দিলোঁ এতিয়া বলক ফিল্মখন চাওঁ তো ৰিভিউ দিম
আমি কোন কোন যাই আছো আপোনালোকক দেখাম ওলাই লওক এযোৰা পিন্ধিব আমাৰ মাদাৰে বাহ দৌ ৰেডি নেকি ফিল্ম চাব গাইছ ৰেডি আৰু হ'ব চ' গাইজ ফাইনেলি আমি পিলপিলিত উঠি ল'লোঁ মানে ই ৰিক্সাত উঠি ল'লোঁ আৰু এইটো ৰাস্তা দি আমি ওলাই যাম আগত আছে বেনু আৰু প্ৰিয়াবা তো ইহঁতক উঠাই লওঁ তো বলক গাইজ চলো চলো আৰু ফাইনেলি আমি চিনেমা হল আহি পালোঁ এইখনে হৈছে চিনেমা হলখন তাৰ আগতে ৰ'বক টিকেটটো কাটি লওঁ বলক গাইজ টিকেট কাটি লওঁ বলক আৰু যিহেতু ছোৱালী মানুহৰ কাম তেওঁক পঠাইছোঁ পঢ়ে হৈছে নে নাই সোনকালে কৰা টিকেট তো মানুহ বহুত আজি তো টিকেটখন কিবাকৈ পালোঁ দিয়ক গাইজ এইখন হৈছে চিনেমা হল কল্পনা চিনেমা হল তো ডক্টৰ বেজবৰুৱাখন লগাইছে এইখন ফিল্ম চাম আমি গোটাইবিলাক বলক ভিতৰলৈ যাওঁ ফিল্ম চোৱা মানুহ অসমীয়া ফিল্ম চোৱা মানুহ আৰু বহুত টাইম হ'ল হিয়া আৰু মাক ৰখিছিলোঁ এই যে আহি পাইছে মা আৰু হিয়া বহুত দেৰি লগালে এই দুটাই বাপ আৰু এনেকৈ চিনেমা হলত ফিল্মখন মানে চিনেমাখন আৰম্ভ হৈ গ'ল তো অকণমান আপোনালোকক দেখাই আছোঁ গাইজ তো গাইজ চিনেমাখন আমি চোৱা আৰম্ভ কৰিলোঁ চলি আছে কেনেকুৱা লাগি তো ইয়াতে গম পোৱা যায় কিমান মানুহে ফিল্মখন চাব আহিছে চাওক গাইজ কিমান মানুহ আহিছে চিনেমাখন বহুত ভাল লাগিল চাই তো ঘৰত যাই পিনে অকণমান ৰিভিউ দিম বাৰু ফিল্মখন চাই কেনে লাগিল ভাল লাগিব তোমাৰ ধুনীয়া একদম লাজবাব অসমীয়া ফিল্ম চবে চাব লাগে আমিও চালোঁ আপোনালোকে সকলোৱে আহক চাওক ডক্টৰ বেজবৰুৱা বঢ়িয়া লাগিছে চিনেমাখন ল'ৰা হৈ কিনে হয়নে নহয় আপোনালোকে চাব চ' গাইজ মানে কি তাতে ভিডিঅ' কৰা নহ'ল দিয়ক মাদাৰৰ চেণ্ডেল যোৰা ছিঙি যি অৱস্থা হৈছে ফুটপাতে হাই কপাল আঠা লগাই দিলে পাতত আৰু পাতত লাগি গ'ল 2 বছৰ মূৰত পিন্ধি চেছ ভিডিঅ' কৰা নহ'ল দিয়ক তাতে গাইজ আমাৰ বাজেট খুবেই কম মানে এনেকুৱা বাজেট খোৱা নহ'ল ঘৰত আহি খাই আছোঁ ফিল্মখনৰ বিষয়ে ৰিভিউ দি আছোঁ আপোনালোকক আগতে খাই লওঁ এই মাজনী ড্ৰেছ চেঞ্জ কৰিলা খাই লওঁ ৰ'ব খাই লৈ পেলাই আপোনালোকক দেখাই আছোঁ আজি ফিল্মখন চাব যাওঁতে এটা কথা ভাল লাগিল বহুত মানুহ আহিছে চাবৰ কাৰণে গোৱালপাৰাত মানে বন্ধুখন যেতিয়া চাব গৈছিলোঁ তেতিয়া ইমান মানুহ নাছিলে কিন্তু আজি বহুত মানুহ আহিছে ফিল্মখন চাবলৈ বঢ়িয়া লাগিল আৰু আপোনালোকে আহক চাওক ফিল্মখন ধুনীয়া বনাইছে কিন্তু চাউণ্ড কোৱালিটি যোনটো পিকচাৰ কোৱালিটি গানবিলাক খুব ধুনীয়া হৈছে আপোনালোকে আহক চাওক ফিল্মখন আৰু এইবিলাক বাদ দিয়ক বাল্য বিবাহ কিবা কিবি ফিল্মখন চাই পেলাই এনজয় কৰক আপোনালোকে ষ্টৰি মজা বিকজ মই বন্ধুৰ টাইমত কৈছিলোঁ ষ্টৰি নাই ষ্টৰি পোৱা নাই ইয়াতে পাইছোঁ ষ্টৰি ভাল লাগিছে গাইজ বঢ়িয়া ধুনীয়া এক্টিঙো ধুনীয়া কৰিছে সকলোৱে তো গাইজ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো দবাই দিব